মস্ত ভক্তি কিবা এটা খাব গেলে আনি দি না ভাইটি ভোকটোতো মোৰো লাগছে কিন্তু মোৰ হাতত 1 টকা নাই না ওরে দামৰ মস্ত ভক্তি কিবা এটা খাব গেলে আনি দি না মই আর ভোক সহ্য করবা নৰু অ ভগৱান আমাক যদি দুয়োকে সৰুতে মাৰি নিলা হয় আমি দুজনে এই পৃথিৱীখনত বোজা হৈ থাকিব নেলাগে হেতেন দা মৰি যোৱাৰ কথা কেতিয়াও নকবা মোৰ বহুত ভয় লাগে দাদা আমি লাগিলে আমি ভকত মৰি যাম তই মোৰ মূৰত ধৰি ক এইবিলাক কথা যাতে আন নক বাবু মই এনেকুৱা কথা কেইটাও নকওঁ দে মোৰ বাবু মোৰ ভুল হৈ গেল দামৰ মস্ত ভোক লাগছে এখন বিস্কুট দিয়া না ভিক্ষাৰী দেখছলা তহঁতক বিস্কুট দিবা দৰকাৰ নাই তই ইমান লেজৰা হৈছ তহঁতৰ দিবা আকৌ দৰকাৰ নাই কি হল ভাইটি ও ভাইটি তোর কি হল তোর দুখীয়া মানুহৰ কথা শুনি আনব ও ৰাজু তই মোক এদিটো কক গেলি ও ৰাজু তই উঠে ও ৰাজু তই আজি আমাৰ ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈছে বৰষুণত কৰিছোঁ আৰু লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক